Hello guys, মই Vanessa and welcome to my YouTube channel. Actually, বাহিৰত ঘূৰি ফুৰিছোঁ. মই কি বিচাৰিছোঁ জানে মছ actually মই কিবা এটা বনাবলৈ ভাবিছোঁ ইন্টাৰেষ্টিং সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু লাইক ট্ৰেইন যাব লৈছে এতিয়া দেখালো তামোল গছৰ গুৰিত মই মছখিনি পাইছোঁ ঘৰৰ ইটা আছে কিন্তু সেইখিনি বহুত ভালকৈ ঢাকি থৈছে সো দেয়াৰ ইজ নো মছ দেয়াৰ মছ হৈছে হেলাই মানে ফ্লাৱাৰলেছ প্লেণ্টছ টাইনি বহুত সৰু সৰু টিকলা এণ্ড মই ফাইনেলি পাই গ'লোঁ মোক সেইটো কামৰ কাৰণে মানে লাগিব মানি প্লেণ্ট এণ্ড দেয়াৰ ইজ মানি প্লেণ্ট ইয়াৰ পৰা লৈ ল'ব লাগিব আমাৰ বটনী ষ্টুডেণ্ট এণ্ড আমাৰ ছেকেণ্ড ছেমৰ অনলাইন ক্লাছ হৈ গ'ল এক্সাম নোহোৱাকৈ এক্সাম হ'বলৈ নহয় নাজানো আৰু এতিয়া এইখিনি আমাক ক্লাছ হৈ আছে চ' মেমে কৈছিলে মৌ চাবা এতিয়া বাৰিষা কালত বাৰীয়ে চাৰিয়ে থাকে য'তে ত'তে চ' সেইটো কামো হৈছে লগতে আই গট দ্য আইডিয়া ফ্ৰম চামন এণ্ড আই এম ফাইণ্ডিং দ্য মছ এয়া শিলগুটি সৰু সৰু অলপমান লৈ লৈছোঁ আকৌ একেডোখৰ ঠাইলৈকে আহিলোঁ য'ত অকণমান আগত আহিলোঁ বিকজ যেতিয়া মই মছখিনি নিয়া নাছিলোঁ এতিয়া ক'ত দেখিছিলোঁ আৰু ক'ত দেখা নাছিলোঁ চবতে বিচাৰি মেলি মোক অলপমান মছ লাগিব আৰু টিকলা গছবোৰ গড ইমান যে এইবাৰ কিমান বিচাৰি আছিলোঁ বাট এইজোপা গছতে মানে বহুত এইখিনি আছে চাওকচোন এই গোটেইখিনি তলৰ পৰা এতিয়া এই গোটেইখিনি কালেক্ট কৰিব লাগিব আৰু মোৰ মৰমৰ চন্দন গছজোপা কিবা এটা কাম আহিলে কিজানি সেইজোপা চব বহুত ওখ হৈ গ'ল গছজোপা সৰুতে মৰজোপা মানে হাতে ঢুকি পিনি গোটেই চিঙাব পৰা আছিলে এতিয়া মোতকৈ ডাঙৰ হৈ গ'ল মোতকৈ সৰু আছিলে ডাঙৰ আছিলি তই অ'কে কথা নাই বাৰু এতিয়া এইখিনি কালেক্ট কৰিম আমাক বহুত বেছিকৈ হৈ গৈছিলে সেইকাৰণে এইবোৰ কাটি পিনি ইয়াতে পেলাই থৈ দিছে আৰু এইডাল পালোঁ ইয়াৰ পৰাই অকণমান পাৰ্ট ল'ব লাগিব মোৰ ওচৰত আৰু এটা আছে ঘিউ বটল বহুত দিন আগতে এইটো এনেই চুমকি দি পিনি মানে হাৰ্টৰ নিচিনাকৈ আধা লগাই ওপৰত চুমকি দি দিছিলোঁ তেনেকৈ এটা বনাইছিলোঁ আৰু এতিয়া বাহিৰৰ পৰা অনা মানি প্লেণ্টৰ এটা অকণমানি পাৰ্ট তাৰপিছত লৈছোঁ কেইটামান ষ্টন ভৰাই দিম চলো অকণমান চুমকি আছে কাৰণ মই এইটো টেমাটো চুমকি ভৰাই থৈছিলোঁ মানে গ্লিটাৰ্ছ তাৰপাছত আমাৰ মানি প্লেণ্টটো ভৰাই দিম
গাইজ আজি নেক্সট ডে হয় আৰু কালি সেই সৰু এটা বনালোঁ। তাৰপাছত মই ঘৰতে বিচাৰিলোঁ আৰু মই কি পালোঁ, অন্নপূৰ্ণা ঘিৰ এটা পুৰণা টেমা মায়ে চাফা কৰি থৈ দিছিলে। চ' এইটো ল'লোঁ। চ' এতিয়া মই এইটোকে ইউজ কৰিম আৰু আপোনালোকক কালি ভালকৈ কোৱা নহ'ল মই কি বনাম। চ' মই বনাওঁ এটা টেৰেৰিয়াম হৈছে এটা গ্লাছ কণ্টেইনাৰ, য'ৰ ভিতৰত আমি এটা ইক'চিষ্টেম বা পৰিৱেশ তন্ত্ৰ বনাব পাৰোঁ, মানে শিল, সৰু সৰু গছ, আৰু এতিয়া সেইকাৰণে মোৰ ওচৰত কিছুমান আছে প্লান্টছ আছে সৰু সৰু, লগতে মৌচ আছে যিখিনি আমি গ্ৰাছ হিচাপে কাম কৰিম, আৰু আছে কিছুমান গাৰ্ডেন চইল আৰু শুকান মাটি। তাৰপিছত এইখিনি বালি আৰু সৰু সৰু শিলগুটি মিক্স হৈ আছে, আৰু এইখিনি ষ্টনছ, আৰু ইয়াৰ সৰু সৰু ষ্টনছ, লগতে ফেব্ৰিকুইক। ফাৰ্ষ্ট অফ অল আই এম থিংকিং টু ডেক'ৰেট ইট, মানে বটলটোৰ যিখন কাপোৰ হৈছে সেইখনক মই এটা ধুনীয়া লুক দিব খুজিছোঁ। চ' এই ফেভিকল আৰু ষ্টনখিনি ইয়াত লগাম। মায়ে শাড়ীৰ পৰা এৰুৱা, পুৰণা শাড়ীৰ পৰা এৰুৱা এনেকুৱা কিছুমান লেচ আছে। চ' ইয়াত এইখিনি লগাই দিম। আপোনালোকে দেখিলে মোৰ ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হৈ গ'ল। এখন ডেক'ৰেট কৰিলোঁ, আৰু মোৰ ওচৰত আছে জোট, মানে মৰা পাত। এইখিনি পাছত লগাব লাগিব, বাট ফাৰ্ষ্টে এইখিনি শুকাই ল'ব দিছোঁ। আৰু দ্য মষ্ট এক্সাইটিং এণ্ড ইণ্টাৰেষ্টিং পাৰ্ট ডেট আই ৱাজ ৱেইটিং ফৰ টু মেক দ্য টেৰেৰিয়াম। এইটো ফাৰ্ষ্টে এতিয়া গ্লাছ কণ্টেইনাৰ যিটো ঘি আছিলে তাক মই এটা ইক'চিষ্টেমলৈ কনভাৰ্ট কৰিম। আৰু এতিয়া কাৰেণ্ট অৱস্থাটো সেই দেখিব কেনেকুৱা হৈ আছে, কিন্তু পাছলৈ কেনেকুৱা হয়, পাছৰ মোৰ ডেইলি ভ্লগছবোৰ চাবলৈ পাব। চ' তেতিয়ালৈকে চাই থাকিবলৈ হ'লে মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰে তেতিয়াহে ছাবস্ক্ৰাইব কৰি লওক। আৰু ফাৰ্ষ্টে মোৰ ওচৰত আছে কিছুমান ষ্টনছ, আৰু সেইখিনি মই প্ৰথমতে ভৰাই ল'ম। I thought এই পলিথিনটো অকণমান এটা ৰাউণ্ড এটা কাটি ল'ম। এইটো পলিথিন here, আৰু এইখিনি ষ্টেবল হৈ থাকিবলৈ, ওপৰলৈ উঠি নাহিবলৈ চাইডে চাইডে মই ষ্টন লগাই দিছোঁ। It's time to put the sand here. আৰু মই দিম অকণমান শুকান মাটি।
for our ecosystem. Soil is very, very important. তাৰ ওপৰত আকৌ অকণমান ষ্টেণ্ড দি দিছোঁ মই and a little bit of water here. এতিয়া মই গ্ৰাছৰ ওপৰত যিখিনি মছ আছিলে সেইখিনি অকণমানকৈ দিম to decorate. গছ এজোপাৰ পৰা এৰাউণ্ড গোটেই এডোখৰ আহিলে আৰু দেখিবলৈ বহুত ধুনীয়া লাগিছে so I'll put it here অকণমান ভাঙি লওঁ দুৰ্বন যে তাৰ শুকোৱা ফুল it is for decoration আৰু এবাৰ হোৱা নাপা বাবা পাইছিলোঁ tree bark Guys, so I was attending my online class for a while. এতিয়া আকৌ মই কামত লাগিবলৈ আহি গ'লো এতিয়া বাহিৰৰ পৰা আৰু অকণমান সৰু ষ্টং আনিছোঁ এতিয়া এইখিনি ভৰাই Hey guys, আপোনালোকে দেখিলে কিমান ইজি আৰু কিমান ঘৰত থকা সকলো বস্তুৰে ৰিউজ কৰি পিনি মই বনালোঁ আৰু আপোনালোকৰ ওচৰৰ পৰা ইনো ষ্টন পাব যদি বনাব খোজে আৰু বালি নহ'লেও মাটিয়েদি বনায় টেৰিয়ামবোৰ ইউজুৱেলি কিছুমান ক্ল'জটো থাকে আৰু কিছুমান অপেনো কৰি থ'ব পাৰি মোৰ এইটো ক্ল'জ আৰু এইটো অপেন হয় আৰু কেতিয়াবা মন গ'লে খুলিও থ'ম এইটো এটা ভিতৰত পৰিৱেশ তন্ত্ৰ ইয়াৰ ভিতৰত মাটি আছে হিল আছে আৰু সৰু মছবোৰ আৰু এটা দুটা পুলিও দি দিছোঁ আৰু ডেক'ৰেশ্যনৰ কাৰণে ড্ৰাই ফ্লাৱাৰ দি দিছোঁ আৰু আপোনালোকে নিজৰ টেবুলখনক ডেক'ৰেশ্যন কৰিবৰ কাৰণে বা নিজৰ ঘৰৰ কিবা এটা কৰ্নাৰত ৰাখিবৰ কাৰণে এনেকুৱাও বনাব পাৰে যদিও ভাল লাগিলে প্লিজ ট্ৰাই কৰি চাব আৰু যদি বনায় তেনেহ'লে মোক ইনষ্টাগ্ৰামত টেগ কৰি দিব মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম হা আৰু কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু এনেই যিবোৰ বস্তু বনোৱাতকৈ যদি ইয়াত এটা জীৱ আছে ন এইখিনি গ্ৰ' কৰিব আৰু
গ্ৰ' কৰিব নকৰে চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, যদি কৰা নাই এতিয়া কৰি লওক। আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ, ইমানো পাৰফেক্ট হোৱা নাই আৰু পাছতে বনাবলৈ চাম। আপোনালোকে জনাব কেনেকুৱা হৈছে আৰু লেটছ হেভ এ লুক। মই বহুতেই হেপী। আৰু আপোনালোকৰ দেখুৱাৰ বাহিৰেও মই আজি ৰাতিপুৱা টাইমত মানে 10টামানত দাদাহঁতৰ ঘৰত গৈ পিনি বিচাৰিছোঁ কি ইফালে সিফালে মোজখিনি বিচাৰি পিনিও বহুত ভাল লাগিলে তেনেকৈ কৰি পিনি। আৰু নিজৰ ওচৰতে এটা ইক'চিষ্টেম গ্ৰ' কৰি থাকিব, গ্লাছ কণ্টেইনাৰটো দেখিবলৈও ভাল লাগিব, এনেও ভাল লাগি থাকিব ন। চ' ইটছ ৱাজ ভেৰি নাইচ টু মেকিং টেৰেৰিয়াম এণ্ড থেংক ইউ ফৰ ৱাচিং। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।